ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ বাৰু। এইফালে উঠি গৈছোঁ চেহেৰি বনাবৰ কাৰণে। তাৰপিছত চেহেৰি বনাই খাই তাৰপাছত এইফালে মৰ্ণিং হৈ গ'ল। তো বা কেইটামান কাপোৰ ধুইছিলোঁ ৱাশ্বিং মেচিনত, তো সেইকেইটা মই বাহিৰত মেলি দি আছোঁ। আৰু এইফালে তাতিয়া পূৰা ডান্স কৰি আছে কেমেৰা অন কৰা দেখি। তো এইফালে উঠি গ'লোঁ, উঠি অলপ কাম চাম আছিলে তো চব কৰি এতিয়া কাপোৰকেইটা মেলি দিলোঁ। অলপ পিছত যামগৈ ঘৰত, আকৌ কম্পিউটাৰ ক্লাছ আছে। তো ব্লগটো চাই থাকিব আৰু। এইফালে চকু ৰঙা আছে, এনেকুৱা মাথা বিষাই আছে আৰু ক'ব নালাগে। যামগৈ আৰু অলপ পিছত। তো ইমান ধুনীয়া বতাহ দি আছে, একদম পূৰা ভাল লাগি আছে, মানে ঠাণ্ডা ঠাণ্ডা ৱেডাৰ আৰু আজি। এইটো ফয়জ, এইটো ফয়জ, ফয়জ মোৰ লগত খেলি আছে নেকি মোৰ লগত? এইফালে তানিয়া, আৰু অলপ পিছত মই যামগৈ, জলদি জলদি আহ। মইতো এতিয়া যামগে, অকণ পিছত যামগে। তুমি যাবা মোৰ লগত? কালি যাবা? মই যাওঁগে হা, বাই বাই কৈ দিয়া। আৰু এইফালে চাব পাৰি আছে তাতিয়া যাব নিদিয়ে। মই ঘৰলৈ যাব ওলাইছোঁ, ভৰি ধৰি ৰাখিছে, যাব নালাগে, আজি থাকিব লাগে। আৰু ইমান মৰমত কৈ আছিলে, এইফালে চাওকচোন ইমান মৰম লগা। তাৰপাছত মই এইটো লৈ হাঁহি আছিলোঁ, আহিব নালাগে, থাকা তুমি। তাৰপাছত আকৌ বাৰ্গৰৰ পৰা আহি আকৌ কম্পিউটাৰ ক্লাছতো সোমাই গৈছোঁ। তাৰপাছত ইয়াতে ক্লাছ কৰি আছিলোঁ মই। 1 ঘণ্টা ক্লাছ হয় ডেইলি মানে সপ্তাহত 3 দিন ক্লাছ হয়, সেইটোৱে কৰি তাৰপাছত এইফালে কৰি মই ওলাই গৈছোঁ। এতিয়া ঘৰলৈ যামগৈ আৰু। তাৰপাছত আমি আকৌ এইফালে শৰবৰগাঁও গৈ আছিলোঁ। একচুৱেলি পাৰ্লাৰ এখনত যাব লাগে, মানে তানিয়াৰ পেহীয়ে চুলি স্মুথিং কৰিব, তো তাইক সুধিব গৈ আছিলে কিমান টকা লাগে বা কি চুলি দেখাব লাগে। তাৰপিছত আৰু কেইদিনমান পিছত কৰাব, মানে নিজৰ আগতে কৰাই ল'ব। তো মই যিহেতু ইয়াতে কৰাওঁ আৰু ইয়াৰ ছাৰ্ভিচ বহুতেই ভাল পাওঁ, আৰু শৰবৰগাঁও ৰিফ্লেকশ্যনটো চবেই চিনি পায়েই বাৰু। ইয়াৰ ছাৰ্ভিচ বিশেষকৈ মই বহুত বেছি ভাল পাওঁ, একদম ভাল লাগে আৰু। বাকী এইবোৰেই আমাৰ সুধিব আছিলে, তো গৈছোঁ তাইক লৈ। তাৰমানে এটা আগতে কৰোৱা নাই তেনেকৈ, আগতে থ্ৰেডিং চেডিং এইবোৰ কৰাইছে, কিন্তু তেনেকৈ কৰোৱা নাই। তো এইবোৰে সুধিব আছিলে, পাৰ্চেলটো আহি গ'ল। এইটো মানে অৰ্ডাৰ দিছিলোঁ মই ঘৰত লাইটিঙৰ কাৰণে, তো আহি গ'ল। বাকী ভালেই আছিলে। এতিয়া লাইটটো জ্বলাই চাওঁ কেনেকুৱা লাগে। তো সেনেকুৱা হৈছে, তো ভালেই লাগিছে। তো কেনেকুৱা লাগিছে জনাব। তাৰপাছত এইফালে মই আকৌ ইফতাৰ কৰিব বহি গৈছোঁ, যিহেতু ইফতাৰৰ টাইমো হৈ গ'ল। তো সেইটোৱে ভিডিঅ' কৰি আছিলোঁ পাৰ্চেল এটা ল'বৰ কাৰণে। তো আহি আছে পাৰ্চেল লৈ, তো আহি পালেই বাৰু, পাৰ্চেলটো লৈ লওঁ। আৰু এইফালে পাৰ্চেলটো মই লৈ লৈছোঁ। ট্ৰাইপড এটা অৰ্ডাৰ কৰিছিলোঁ, তো সেইটোৱে আহিছিলে ৰাতি 8টা বজাত চাগে দি গৈছে পাৰ্চেলটো। তো মই সেইটোৱে লৈ আছিলোঁ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, আশা কৰোঁ সকলোৱে ভাল পাইছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।